কলিকতাৰ সায়েন্স চিটিৰ কথা হয়তো সকলোৱে জানে, কিন্তু আপুনি জানেনে এতিয়া অসমতে সাজি উলিওৱা হৈছে তাতকৈ ডাঙৰ আৰু আধুনিক সায়েন্স চিটি? হয়, মই কৈছোঁ গুৱাহাটীৰ ওচৰত সোণাপুৰত নতুনকৈ মুকলি হোৱা প্ৰায় 300-350 কোটি টকীয়া এই বিশাল সায়েন্স চিটিৰ কথা। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে প্ৰথম এই সায়েন্স চিটিখন, আৰু ইয়াত সোমালে আপুনি অনুভৱ কৰিব যেন এখন সায়েন্স ফিকশ্যন মুভিৰ ভিতৰতে সোমাই পৰিছে। ইয়াত আছে 3D অমনি থিয়েটাৰ, ভাৰ্চুৱেল ৰিয়েলিটি, স্পেচ অডিচি, ডিজিটেল এডভেঞ্চাৰ জ'ন, ৰবটিক্স আৰু বহুত মাইণ্ড ব্ল'য়িং সায়েন্স এক্সপিৰিয়েঞ্চ, যিবোৰ হয়তো আপুনি আগতে কেৱল টিভিত দেখিছে বা আন কিছুমান বস্তু আপুনি এতিয়ালৈকে দেখাই নাই। হেল্ল' ফ্ৰেণ্ডছ, মই পাৰ্থ, আমাৰ চেনেল pjDuniyaত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি সোণাপুৰত স্থিত সায়েন্স চিটিৰ গোটেই A to Z কথাখিনি গম পাম। চ' ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণকৈ চাব। ভাল পালে লাইক আৰু কমেণ্ট কৰি জনাব, আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। যদি আপুনি গুৱাহাটী মহানগৰীৰ ফালৰ পৰা আহে, খানাপাৰাৰ পৰা সায়েন্স চিটিলৈ এৰাউণ্ড 15 কিলোমিটাৰমান হ'ব। জুবিন ক্ষেত্ৰখন অতিক্ৰম কৰি বাওঁফালে অলপ দূৰ গ'লেই পাহাৰৰ ওপৰতে ধুনীয়া বিল্ডিংকেইটা দেখা পাব। আৰু যদি আপুনি নগাঁও ফালৰ পৰা আহে, তেন্তে সোণাপুৰ টোলগেট পাৰ হোৱাৰ পিছতেই ৰাস্তাৰ সোঁফালে এইখন পৰিব। গুগলত সায়েন্স চিটি গুৱাহাটী সোণাপুৰ মাৰিলে আপুনি একদম সঠিক লোকেশ্যন পাই যাব। সায়েন্স চিটিখন ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 4 বজালৈ খোলা থাকে। এতিয়া আহোঁ আটাইতকৈ দৰকাৰী কথালৈ, টিকেটৰ মূল্য। সাধাৰণ এণ্ট্ৰি টিকট ডাঙৰ মানুহৰ বাবে 50 টকা আৰু ষ্টুডেণ্টৰ বাবে 20 টকা। চ' ষ্টুডেণ্ট ID কাৰ্ডখন লৈ আহিব। কিন্তু মোৰ পৰামৰ্শ হ'ব আপোনালোকে 120 টকাৰ কম্বো টিকেটটো কাটি ল'ব, য'ত এণ্ট্ৰিৰ লগতে সকলো স্পেচিয়েল শ্ব' অন্তৰ্ভুক্ত হৈ থাকে। ষ্টুডেণ্টৰ বাবে কিন্তু 60 টকা। পাৰ্কিং টিকেটৰ মূল্য স্কুটিৰ বাবে 30 টকা আৰু গাড়ীৰ বাবে 40 টকা। টিকেটৰ পইচাবোৰ কেছ দি কাটিলে অলপ বেছি, অনলাইন বা UPI কৰি ল'লে অলপ কমে। সায়েন্স চিটিত মেইনলি 3টা অংশ আছে, ইউৰেকা, স্ফিয়াৰ আৰু অডিচি। গেটৰ পৰা সোমাই আহিয়ে ফাৰ্ষ্ট বিল্ডিংটো হ'ল ইউৰেকা, ছেকেণ্ড বিল্ডিংটো মাজতে আছে স্ফিয়াৰ, আৰু থাৰ্ড বিল্ডিং একদম ওপৰত সেইটো হ'ল অডিচি। ইউৰেকা বিল্ডিং হৈছে গুৱাহাটী সায়েন্স চিটিৰ প্ৰথম পৰ্যায়ৰ আটাইতকৈ আকৰ্ষণীয় আৰু সক্ৰিয় অংশ। ইয়াত মূলতঃ ইণ্টাৰেক্টিভ লাৰ্ণিং মানে হেণ্ডছ অন এংগেজমেণ্ট আৰু আধুনিক প্ৰযুক্তিৰ অভিজ্ঞতা প্ৰদান কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। ইয়াৰ ভিতৰত থকা ইউৰেকা গেলেৰীত আপুনি কিতাপত পঢ়া পদাৰ্থ বিজ্ঞান বা শব্দ বিজ্ঞানৰ সূত্ৰবোৰ খেলৰ জৰিয়তে নিজে পৰীক্ষা কৰি চাব পাৰিব। যদি আপুনি ভাবিছে ইয়াত কেৱল পঢ়া শুনাৰ বস্তুহে আছে, তেন্তে আপুনি একদম ভুল ভাবিছে। মোৰ আটাইতকৈ বেছি ভাল লগা বস্তুটো হ'ল ইয়াৰ ডিজিটেল এডভেঞ্চাৰ জ'ন আৰু VR থিয়েটাৰখন। এটা অতিৰিক্ত টিকেট কাটি আপুনি ইয়াৰ VR চশমাখন পিন্ধিব পাৰিব। আপুনি একে ঠাইতে থিয় হৈয়ে কাজিৰঙা অৰণ্যৰ ভিতৰত গড়ৰ সন্মুখত নিজকে আৱিষ্কাৰ কৰিব। ইয়াত থকা মিছন মেকঅভাৰে আপোনাক ভৱিষ্যত পৃথিৱীৰ টেকন'লজিৰ আভাস দিব। গতিকে ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰেই হওক, ইউৰেকা বিল্ডিঙত আপোনালোকে বহুত এনজয় কৰিব পাৰিব। ভাৰ্চুৱেল ৰিয়েলিটি থিয়েটাৰ। ইয়াৰ বাবে এটা সুকীয়া সৰু টিকেটৰ প্ৰয়োজন হয়। ইয়াৰ VR হেডছেট বা চশমা পিন্ধি আপুনি এখন কাল্পনিক পৃথিৱীত সোমাই পৰিব পাৰে। বঢ়িয়া বঢ়িয়া, এনজয় কৰা, একো নহয়। আগুৱাই আহা, একো নহয় আহা। এইটো হৈছে ডিজিটেল এডভেঞ্চাৰ হাব। ইয়াত সোমাব মানুহৰ লাইন। ডিজিটেল এডভেঞ্চাৰ গেলেৰী এইটো টেকন'লজিৰ প্ৰেমীসকলৰ বাবে আটাইতকৈ প্ৰিয় ঠাই। ইয়াত উচ্চ প্ৰযুক্তিৰ ডিজিটেল ডিছপ্লে আৰু কেইবাটাও এনিমেটেড ইফেক্ট দেখা পোৱা যায়। ইয়াৰ ভিতৰত মিছন মেকঅভাৰ নামৰ এখন বিশেষ স্ক্ৰীণ আছে, য'ত আপুনি নিজৰ চেহেৰাৰ ডিজিটেল মেকঅভাৰ কৰি চাব পাৰে। এইখন হৈছে টাচ কনচাৰ্ট। এই ডিছপ্লেত দেখুওৱা বিভিন্ন বাদ্যযন্ত্ৰবোৰ টাচ কৰিলেই ইয়াৰ ধুনীয়া ধুনীয়া শব্দবোৰ শুনিব পোৱা যায়।
ইউৰেকা বিল্ডিঙৰ মূল আকৰ্ষণসমূহ যেনে ইণ্টাৰেক্টিভ ইউৰেকা গেলেৰী। এই গেলেৰীখনত সাধাৰণ কিতাপৰ সূত্ৰবোৰক বাস্তৱ ৰূপত চকুৰ সন্মুখত দেখুৱাবলৈ বনোৱা হৈছে। দৰ্শকে কেৱল চাই থকাই নহয়, বুটাম টিপি বা মেচিনবোৰ নিজে চলাই বিজ্ঞানৰ মেজিকবোৰ অনুভৱ কৰিব পাৰে। এইটো হৈছে জীৱন্ত দৃশ্যাৱলী। ইয়াত কি আছে চাওঁ আহক। ইয়াত আছে মাটিৰ গঠন, পানীক পথ প্ৰদৰ্শন কৰা। এয়া একচুৱেলি বালি, কিন্তু লেয়াৰ ৱাইজ ইয়াত বস্তুটো দেখুওৱা আছে। ইয়াত আমি আমাৰ শৰীৰৰ বিভিন্ন অংগৰ ভিতৰৰ অংগৰ কথা জানিব পাৰি। এইটো হ'ল স্কেনাৰ। এইটো ইয়াতে আপোনাৰ আপ এণ্ড ডাউন কৰি পেলাই ইয়াতে ভিতৰত আমি ডিটেইলছবিলাক চাব পাৰোঁ। এই পজিশ্যনত আমাৰ কি কি বস্তু আছে ইয়াত আমি আপ এণ্ড ডাউন কৰি চাব পাৰোঁ। আমাৰ শৰীৰত কেনেকৈ কি কাম কৰি থাকে এই বস্তুখিনি ইয়াতে ওলায়। ইয়াতে অলপ আপ কৰি দিছোঁ। এইটো হৈছে জায়েণ্ট হুইল। এইটো দেখাত ট্ৰায়েংগল টাইপ। যেতিয়া ভিতৰত যোৱা যায় তেতিয়াহ'লে এইটো গোল যেন অনুভৱ হয়। সোমোৱাৰ লগে লগে ইয়াৰ এইটো গোল যেন অনুভৱ হয়। ফায়াৰ থিয়েটাৰ আৰু লাইভ শ্ব'। ইয়াত ইণ্টাৰেক্টিভ প্ৰদৰ্শনীৰ উপৰিও ফায়াৰ থিয়েটাৰৰ দৰে ব্যৱস্থা আছে, য'ত জুই আৰু উষ্ণতাৰ বৈজ্ঞানিক ব্যৱহাৰ আৰু ইয়াৰ চমৎকাৰী ৰূপসমূহ প্ৰদৰ্শন কৰা হয়। ইয়াত সৰু সৰু বেটাৰী গাড়ীবিলাক চলি থাকে। এটা বিল্ডিঙৰ পৰা আনটো বিল্ডিঙলৈ যাবলৈ ইয়াত আপুনি উঠি যাব পাৰে। গুৱাহাটী ছায়েন্স চিটিৰ আটাইতকৈ আকৰ্ষণীয় আৰু চিনেমেটিক অংশটোৱেই হৈছে স্পেচ অডিচি। মহাকাশ, নক্ষত্ৰ আৰু ব্ৰহ্মাণ্ডৰ ৰহস্য ভালপোৱা লোকসকলৰ বাবে এইটো স্বৰ্গস্বৰূপ। এষ্ট্ৰনমি গেলেৰী। ইয়াত আমাৰ সৌৰজগতৰ বিভিন্ন গ্ৰহ, নক্ষত্ৰ, কৃষ্ণ গহ্বৰ আৰু ইছৰোৰ মহাকাশ অভিযানসমূহৰ আচৰিত আৰ্হি আৰু ভিজুৱেল প্ৰদৰ্শন কৰা হয়। এইখন মংগলযান। চন্দ্ৰযান-3 খন এনেকুৱা আছে। কেনেকৈ ৰকেট লঞ্চ হয় চোৱা। এইটো যে খুলি পৰিল, এইটোৱে তোমাৰ ফুৱেলটো আছিল, গম পাইছা? এইটো এটা এটা ষ্টেজৰ পৰা এইটো খুলি খুলি যাই থাকে। এইটো মেইনটো।
স্পেচ অডিচিৰ মেজৰ এট্ৰেকশ্যনটো হ'ল অমনি থিয়েটাৰ। এইটো এটা 360 ডিগ্ৰী ইমাৰ্চিভ থিয়েটাৰ, য'ত স্ক্ৰীণখন সাধাৰণ চিনেমাৰ দৰে সন্মুখত নাথাকে, বৰঞ্চ এটা বিশাল ডোম বা গম্বুজৰ দৰে মূৰৰ ওপৰত থাকে। ইয়াত অসমৰ বীৰ লাচিত বৰফুকনৰ ওপৰত নিৰ্মিত বিশেষ ফিল্ম লায়ন অফ চৰাইঘাট বীৰ লাচিত বৰফুকন দেখুওৱা হয়। 360 ডিগ্ৰী প্ৰজেকশ্যনৰ বাবে শৰাইঘাটৰ যুদ্ধৰ দৃশ্যবোৰ চাই থকাৰ সময়ত এনেকুৱা লাগে যেন দৰ্শকজনে নিজেই যুদ্ধক্ষেত্ৰৰ মাজত থিয় হৈ আছে। নলেজ অন স্ফিয়াৰ। এইটো এটা হাইটেক ডিজিটেল গ্লোব, এটা ডাঙৰ ওলমি থকা গোলকৰ ওপৰত ডিজিটেল প্ৰজেক্টৰৰ সহায়ত পৃথিৱীৰ বতৰৰ পৰিৱৰ্তন, মহাসাগৰৰ সোঁত, গ্ৰহবোৰৰ ঘূৰ্ণন গতি আৰু ধুমুহা কেনেকৈ আহে, এই সকলোবোৰ লাইভ এনিমেশ্যন কৰি দেখুওৱা হয়। ইয়াত আপোনাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ এটা শ্ব' হয়, প্ৰায় 15-20 মিনিটমানৰ এটা শ্ব' হয়। ইয়াৰ এটা টিকেট কাটি ল'ব লাগে। আমাৰ গোটেই 9টা গ্ৰহৰে পৰিচয় কৰাই দিয়ে আৰু তাত কি কি বস্তু আছে, কেনেকুৱা ধৰণৰ কি গোটেইখিনি বস্তু দেখুৱায়। আমি শ্ব'টো চালোঁ, চাই ভালেই লাগিল। আপোনালোকে ইয়ালৈ আহিলে এই শ্ব'টো নিশ্চয় উপভোগ কৰিব পাৰে। সম্পূৰ্ণৰূপে দৰ্শনাৰ্থীৰ বাবে খোলা হোৱা নাই আৰু এতিয়া কনষ্ট্ৰাকশ্যন চলি আছে। ভৱিষ্যতে ইয়াত এডভান্স ডিজিটেল প্ৰজেকশ্যন, ইমাৰ্চিভ এক্সপিৰিয়েঞ্চ আৰু আধুনিক বিজ্ঞান প্ৰযুক্তিৰ বহু নতুন প্ৰদৰ্শনী থাকিব বুলি আশা কৰা হৈছে। স্ফিয়াৰ সম্পূৰ্ণ হোৱাৰ পাছত ই ছায়েন্স চিটিৰ অন্যতম আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰিব। মোৰ অনুভৱটো ক'বলৈ গ'লে গোটেই ছায়েন্স চিটিখন সম্পূৰ্ণকৈ উপভোগ কৰিবলৈ আপোনাক কমেও 4 ঘণ্টামান সময় লাগিব। সৰু ল'ৰা ছোৱালী বা বিজ্ঞানপ্ৰেমীৰ বাবে এইখন একদম বেষ্ট ঠাই। এটা টিপছ দিওঁ, শনিবাৰ বা দেওবাৰ বা যিকোনো বন্ধ বাৰত বহুত ভিৰ হয়, গতিকে সম্ভৱ হ'লে সপ্তাহৰ আন দিনবোৰত আহিলে শান্তিপূৰ্ণভাৱে চাব পাৰিব। 2026 চনৰ 10 মাৰ্চ তাৰিখে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্বোধন কৰা সোণাপুৰৰ এই বিজ্ঞান নগৰীলৈ আহি আমাৰ খুব ভাল লাগিল। সময়বোৰ কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। আপোনালোককো থুলমূলকৈ দেখুৱাব চেষ্টা কৰিলোঁ। ভিডিঅ'টো বাৰু কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবচোন। ভাল লাগিলে বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লগত শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ইনফৰ্মেটিভ ভিডিঅ' লৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিলোঁ। ধন্যবাদ।